NS Productionৰ প্ৰথম নিবেদন ভাওনাতে ভাউদি পৰিলো ভাগৰি পাবলে নাই ভাওনাৰে ৰং পাবলে নাই ভাওনাৰে তিতা মিঠা কাহিনী বুকুৰ বেথা বিননি তিতা মিঠা কাহিনী বুকুৰ বেথা বিননি কোনে শুনে কাকেনো কম কোনে শুনে কাকেনো কম অনুভৱে ভাৱনা ভুমুকি মাৰিছে দুখক নাশি সুখবোৰক আদৰিব খুজিছে অনুভৱে ভাৱনাত ভুমুকি মাৰিছে দুখক নাশি সুখবোৰক আদৰিব খুজিছে চিঞৰি চিঞৰি কম মই যে নাজি পৰশুৰাম মই যে নাজি ধৰিছো চৰণে তোমাৰ বিহনে মই থাকো কোনহত ক্ষমা কৰা পৰশুৰামে বাপেকৰ আদেশত মাকক বধ কৰিছিল এতিয়া তই কাৰ আদেশত মোক কাটিব খুজিছ বাপেৰটোৰ ঘৰখনলৈ মন কাণ নাই এতিয়া ভাওনাখনেও তোৰ গাত দেওধনী চলাইছে কেতিয়াই ক'লো বোলো খৰিকেইডাল সৰু সৰুকৈ কাটি দে নাই তাৰ খবৰেই নাই পৰশুৰাম হৈ হাতখন গায়ে শুনাকৈ ৰাগিনী তুলি আছে ৰচোন চিঞৰ কৰি থাক উঠে পাহৰি যাম আৰু অলপ বহি বহি টেটু ফালি থাক আৰু এই বুঢ়ী মাৰজনীয়ে দহুব নাজৰি মৰ তই থ না মই কৰিম নহয় কেতিয়া কৰিবি কেতিয়া কৰিবি অলপ পাছত ভোক লাগিছে বুলি চিঞৰ ধৰহে লগাবি
তই থ না মা খং নকৰিবিচোন কৰি মই সৰু কৰি দিম নহয় মা প্ৰৱেশটোহে আচল কথা তই প্ৰৱেশটো চা মা সেই এজনী হেৰি বাদ দে যেন যে মাৰি থাকিম মই জয় হৰি বোল জয় ৰাম বোল সভাৰু কুশলতে বোলা জয় হৰি বোল জয় পৰশুৰাম সেই এজনী সিকৈ দাঁতটা উলিয়াইছ কেলে মানে তুমি যিহে ভীমৰ ভাও দিছা নাহাঁহি পাৰিনে ভীম নহয় অ' পৰশুৰাম মই পৰশুৰাম হে পৰশুৰাম তুমি পৰশুৰাম মই পৰশুৰাম তাতে তোৰ হাঁহিবলৈ কিটো হ'ল তুমি যমদগ্নিৰ পুতেক পৰশুৰাম মই যমদগ্নিৰ পুতেক পৰশুৰাম যিয়ে 21 বাৰ পৃথিৱী ভ্ৰমণ কৰি ক্ষত্ৰিয় নিপাত কৰিছিল বুজিলা মোৰ হাঁহি চম্পা বুজিলো বাৰু কিন্তু পৰশুৰামৰ এই লেংপেঙীয়া কাইটোত হাফ পেন আৰু গেঞ্জি কেনেকৈ ওলমিল সেইটোহে নুবুজিলো সেই এজনী মই কিবা সঁচা সঁচি পৰশুৰাম নেকি ভাওহে দিছো ভাও দিছা পিছে ক'ত আৰু ভাওনাত নহয় আমি মানে ভাওনা নামঘৰত হয় বুলিহে জানো কাৰোবাৰ চোতালত তাকো অকলে চেহ মাহীদেউজনীলে বেয়াই লাগে তোৰ আকৌ মালে বেলেগ বোলে কিটো হ'ল নহয় তুমি মানে মাহীদেউৰ একমাত্ৰ ল'ৰা তোমাক মাহীদেৱে তেজপুৰলৈ পঠিয়াই কেনেকৈ সুখত থাকিব সেইটোহে নুবুজিলো পাগলা মই পাগলা পাগলা কবি নি ক কি তেজপুৰৰ কথা নকওঁ শপত খাই ক বিদ্যা শপত বাৰু আয়ো এইটোৱে আজি কাণৰ লতি ছিগিলেহেঁতেনে মাহীদেউ মাক আকৌ কিয় লাগে তোক আছে দৰকাৰ এটা তই তাৰমানে মাৰ ওচৰলৈহে আহিছ কিয় মোৰ ওচৰলৈ আহিব নোৱাৰ নেকি কি গৰজত বা তোমাৰ ওচৰলৈ আহিম কিয় কাইলৈ যে মই ভাওনাত ভাও লৈছো তই গম নাপাৱ পিছে কি হ'ল কি ভাও লৈছো জানিবলৈতো আহিব পাৰ আমাৰ ত্ৰিভুৱন বিজয়ী পৰশুৰামটোৰ গোপেই লাগিল অকৰাটো মাহীদেউ 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 সেউতি দেখোন তই যাচোন মই এই কামকেইটা কৰি লওঁ বহিছ দিনটো চাগে আপুনি বহুত কাম কৰিলে খুব ভাগৰুৱা যেন লাগিছে মোৰনো কামৰ কিয় অন্ত আছে পুৱা মাটিত ভৰি দিয়াৰ পৰা ৰাতি বিচনাত পৰালৈকে কঁকাল পোনাবলৈকে হুচ নাপাওঁ কন্দাহঁতক কামত লগাই দিব আকৌ বাপু কনক তইও ভাল কৈছ দেই কেলে সি ভাওনা কৰিছে নহয় আজি এমাহে ক্ষত্ৰিয় মাৰি তাল পাল লগাই ফুৰিছে ক'ত সি মোক কামত সহায় কৰি দিব মা দেউতাই মোৰ নামটো ভুলতে ৰঙলি ৰাখিলে বুজিছ বিয়া হোৱাৰ দিনৰ পৰা ৰং ৰহস্য কৰিবলৈ সময় পোৱা নাই মানুহো যিটো পালো তই মই হাউতকে বতাটো লওঁগে বতাটো ল তৌ এখন খা মোকো এখন দে মই পটককে বাহিৰ পাওঁ
তই হ'বলা এতিয়াও খৰিকেইডাল নুসুমলি এ ৰচোন ভৰাম নহয় কেতিয়া সুমুৱাবি মাতৃ মই বৰ অশান্ত মাতৃ মই বৰ অস্থিৰ মাতৃ তোৰ আকৌ কি হ'ল এৰা মোৰ আকৌ হৈছে কি উন্মাদ হোৱা নাই কিয় মই প্ৰলাপ বকা নাই কিয় মই মূৰ্ছিত হোৱা নাই কিয় মত পৰ্যপাতে মোৰ শৰীৰ বিদাৰ্ণ কৰা নাই কিয় হে চন্দ্ৰ হে সূৰ্য দিবাকৰ তোমালোক স্থিৰ হৈ আছা কিয় কি নিৰ্মম কি নিষ্ঠুৰ এই গীতাৰ আদেশ এই দুখন হাতেৰে কেনেকৈ জন্মদাত্ৰী আৰাধ্য মাতৃৰ কণ্ঠ ৰোধ কৰোঁ মই বৰ নিৰূপায় মাতৃ কাৰণ পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰম হে তেজনী ইস দেখিছানে ঐ গুৰ 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 ঐ কেনে লাগিল মোৰ বচন পুৰা ফালি দিছো নে হৈছে আৰু পিছে মোৰ যোৱাবাৰ বচন ফাকিহে ভাল লাগিছিল তুমি যে দাড়ি খুৰাই ওলাইছিলা মই যে চাদৰ মেখেলা পিন্ধাই দিছিলো ৰাৱণে সীতা হৰণ কৰোতে তুমি যে চিঞৰিছিলা ৰক্ষা কৰা তই তাৰ মানে উপলিঙা কৰিব লাগিছে অ মাহিদেউ গৰু পাপা শান্তি নাইকিয়া হ'ল একো পাপা ঐ ঘূৰ 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 বুলিছো ঘূৰ 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 অ মাহিদেউ অ তই ইয়াৰ পালিহি নেকি মই কঁঠাল এটা নিবহে আহিছিলো বল বাৰীৰ পৰা লৈ যাবি গছজোপাতে দুটামান লাগি আছে তাৰে এটা ছিঙি লৈ যাবি কেকনটো ৰঙা নামৰাটো বৰ ঘাইটং গোটেই জেওৰা মাগি কঠীয়া নেদৰা শেষ কৰিলে বাপুকণ বাটটো মাৰি থৈ আহিবিচোন বাপুকণো কোমোৰাজোপা 6টামান কোমোৰা লাগি আছে সোনকালে গৈ সেইকেইটা আলিমত দি থৈ আহিবিগে নহ'লে সেইকেইটা বাপেৰে চকুত পৰিলে এটাও নাপাবি দেউতাই আজিও দেৰি কৰিলে এই গেলা খোপাত ধৰিলেগে চাগৈ বজাৰ আনে নানে ভগৱন্তহে জানে মহাকটো মই যদুৰাম কাই দোকানত দেখি আহিছো দেউতাকে লগৰবিলাকে শেষ কৰি দিলে একদম ৰাতিটো হৈ আহিলে মোৰ ভয় লাগে অ হে কৃষ্ণ ভগৱান মাহীয়ে কথাটো কিয় এনেকৈ ক'লে ভাওনা তহঁতে ঘৰত হোৱা ভাওনা দেখা নাই নহয় আমাৰ মায়ে দেখিছে সেইকাৰণে ৰাতিটো হৈ আহিলে মায়ে বৰ ভয় কৰে বাপুকন্দা দেউতাই ৰাতি আমাৰ ঘৰত ভাওনা পাতেও কেতিয়াবা দুখাখন হৈ দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰে আৰু কেতিয়াবা কংস হৈ দৈৱকীক বন্দী কৰে আৰু কেতিয়াবা সেই কৃষ্ণ হৈ পুতনাকো বধ কৰে দেউতাৰ সেই ভাওনাত দ্ৰৌপদী দৈৱকী পুতনা হৈ মায়ে নীৰৱে কান্দেও আৰু মই বাপুকন্দা নাকান্দিবিচোন বল আমি অলপ ওলাই যাওঁ মিঠা কাহিনী বুকুৰ ব্যথা বিননি মিঠা কাহিনী বুকুৰ ব্যথা বিননি তই জান মই দেউতাৰ কাৰণে পঢ়া শুনা এৰিব লগা হ'ল মোৰ বৰ ইচ্ছা আছিল পঢ়ি শুনি এদিন ডাক্তৰ
ডাঙৰ মানুহ কিন্তু দেউতাই এদিন ঘৰত ৰাতি ভাওনা পাতি মোৰ সকলো কিতাপ পত্ৰ জ্বলাই পেলালেও মই পঢ়াত চোকাও আছিলো তই জান চাবি নেকি মোৰ সপোনবোৰ যে দেখিছ গছবোৰ তাক লৈও মই সপোন দেখো আৰু যে দেখিছ পথাৰখন তাক লৈও মই সপোন দেখো কিন্তু সেই সপোনৰ ভৱিষ্যত কি মই নাজানো বাপু কন্দা নাই একো নাই দে সন্ধিয়া লাগিল তোক থৈ আহোঁ ব'লা ভাওনা চাবলৈ আহিবি নহয় জানো কি জানো তই মানে নাহ হ'ব দিয়া আহিম দিয়া ঠেহ লাগিব নালাগে ব'লা এতিয়া যাওঁ ব'লা বোলো গৃহস্থ আছেনে বোলো গৃহস্থ আছেনে কুন্নু অতিথি আহিছে অকমান দেখা কৰকচোন বোলো কুন্নু কৃষ্ণ কৃষ্ণ ভাল নহয় আপোনাৰ চিনি পোৱা নাই নহয় নাপাব মই সেই সিখন গাঁও নগৰ হাতলৈ গৈছিলোঁ আহোঁতে সন্ধিয়াই হ'ল ভৰিকেইটাও বিষাইছে আইজন বহু জেগাত সোমাব লাগে নহয় কৃষ্ণ কৃষ্ণ কিবা দৰকাৰত গৈছিলে লেঠা বুজিছা ঘৰুৱা লেঠা নগলেও নহয় আহি থাকোঁতে আপোনাৰ নঙলাডাল খোলা দেখিলোঁ মোৰ এটা বেয়া অভ্যাস আছে নহয় কি ক'ব আৰু লোকৰ বস্তু আলৈ এঠানি হৈ থকাটো দেখিবই নোৱাৰোঁ চাওকচোন সন্ধ্যা লগাখন পদূলি মুখখন কেনেকৈ আলৈ এঠানি হৈ পৰি আছে দেহিও সহ্য নহ'ল বুজিছে নঙলাডাল মাৰি আহোঁতে বাৰান্দাতে আপোনাৰ বেঞ্চখন দেখিলোঁ নৰলোৱে আৰু সোমাই আহিলোঁ বুজিছে আপোনাৰ সন্মুখত হেৰি নহয় ঘৰত গৃহস্থ নাই নেকি নাই মই ঘৰত অকলে আছো ভাল বুজিছে সন্ধ্যা বেলা গৃহস্থীজনী ঘৰত থকাটো ভাল নহ'লে সেই বাহিৰা বস্তুৱে আখৈ পায় কৃষ্ণ কৃষ্ণ পানী এগিলাচ খাব নেকি পিয়াহ লাগিছে চাগৈ বহুত দূৰ আহিছে নহয় দেহি বৰ মৰমীয়াল তিউতাও কেনেকৈ মোক দেখি দুখ বুজিছে খাম পানী নহয় চাহে খাম সেই লগত বিস্কুট দুটামান হ'লে আৰু ভাল পাম আছে নহয় আছে আপুনি অলপ বহকচোন যোৱা এইকেইটা দেখোন কোমোৰা জহা কোমোৰা ইয়ালৈকে মলমলাই আছে
সৰু দেখোন তামোলো লাগি আছে বেগ ভৰাই নিব পাৰিম সৰুটো দেখোন পুখুৰী ইয়াত চাগে ৰৌ বোৱালী মাছে সদম দমাই আছে ব্ৰহ্মাই আদি কৰি জীৱ দত ৰাম 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 ব্ৰহ্মাদি কৰি জীৱ জত ৰাম কৃষ্ণ কৃষ্ণ পলমে হ'ল চাগে নাই কৃষ্ণ কৃষ্ণ ঈশ্বৰে কুশল কৰক এই ভাওনা পাতিছে হয় ল'ৰাই ভাও লৈছে পিছে আপুনি কেনেকে গম পালে পৰশুৰাম জানো আপোনাৰ ল'ৰাৰ ভাওনাৰ কথা কি ভাওনা কি মোচন আপোনাৰ ল'ৰাৰ ভাওনা 7খন গাঁৱে জানে চাবলৈ যাব নহয় যাম বুলি ভাবিছো যাব তাতে আকৌ ল'ৰাই ভাও লৈছে বছৰেকৰ ভাওনা কি কয় ল'ৰাই ভাও দিছে যাবতো লাগে কি কৰো এতিয়া যাব কিয় নাযাব ঘৰ বাৰীৰ কথা চিন্তা নকৰিব এইবোৰ চব তেৰাই ৰাখিব এইবোৰ আমাৰ বস্তু নহয় চব তেৰাৰহে বস্তু আপুনি অলপ বহকচোন মোৰ ভিতৰত অলপ কাম আছে ভাল কোন মই সেই সিখন গাঁৱৰ এই নগৰৰ হাটলৈ গৈছিলো গাই এজনী কিনিলো বুজিছা বৰ জুলুম দিলে কি কবা গাইজনীৰ নেগুৰত ধৰি মই আহি আছো এনে চেঙা গাই তোমাৰ দিয়া বহি মই বোলো এই কথাই কথা নহয় ময়ো দিওঁ নেগুৰ পকাই তাইও চেকুৰি আহি থাকে ময়ো আৰু তাই পাছে চেকুৰি আহি থাকো আৰু এই কচুৱনি দৰা লৈ বোলো সৰু পানীকণ চুওঁ বুলি বহিছিলো দিলে নহয় চেকুৰ চিধাই আহি তোমাৰ এই কঠীয়া নিদৰাত সোমালে এনেই কষ্টৰ সম্পদ তাতে খেতি পথাৰ ৰাইজৰ কৃষ্ণহে আৰু বুজিছা এখন মোৰ কথা নহয় নে ক'ত তোৰ বেগত কেনেকৈ সোমাল এইখন আকৌ কেনেকে সোমাল কিবা কালিকা লগা বস্তু যেন পাওঁ বোপা কালিকা নহয় বেগৰ পৰা উলিয়া আৰু কি আছে উলিয়া নাই বোপা একো নাই খালি বেগ মই উলিয়ালে বেয়া কথা উলিয়া এইখন জানো ক'ৰ পৰা সোমালে কেনেকুৱা আৰু বোপা নাই আৰু উলিয়া এইটো দেখা বেগ দেখা এইটো তোক মই কি কৰা নেপায় ব্ৰহ্মাই আদি কৰি জীৱ জত
ৰাম 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 মায়া খজামাতে আশয় গুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাট জগা সালাম সালাম সবকে সালাম এই মনোহৰ কলিতাক চিনি পোৱা নাই সালা কুকুৰ এই সালা ভিক্ষাৰী যা এই সাত পুৰুষ গ'ল সালা ভিক্ষা কৰোঁতে এতিয়া টকা কেইটামানৰ মুখ দেখি সালা মাটিত ভৰিয়েই নপৰা হ'ল চাই ল'ম এটা এটাকে চাই ল'ম সালা কুকুৰ এই মনোহৰ কলিতাক চিনি পোৱা নাই এই সালা কুকুৰ এই ৰঙিলী এই সালা নিচা খাইছো কোনোবাই লাগিছে কাৰোবাৰ চাই ল'ম এটা এটাকে চাই ল'ম সালা হেৰি এনেকৈ তেতিয়াহ'লে কাক গালি পাৰি আছে হয়নে তোক কেলে মই কাক গালি পাওঁ তোক কেলে এই মাইকী মাইকীৰ দৰে থাকিবি বুজিলি হ'ব বাৰু তেনেকৈ থাকিম এতিয়া ভিতৰলৈ বলক নাযাম মই ইয়াতে থাকিম বহকচোন নবহো তোৰ কথা মতে মই বহিম নি বহকচোন আপুনি মোৰ মতেতো আপুনি কোনদিনাখনি চলিছে সদায় নিজৰ মতেহে চলি আহিছে চাওঁ মোনাটো দিয়ক হা উৱা মোনাটো যে খালী খালী এই যাৰ পকেট খালী তাৰ বেগো খালী আপোনাকতো বজাৰ কৰিবলৈ পইচা দি পঠিয়াইছিলোঁ মানে আজিও খালোঁ খাই খতম কৰি দিলোঁ কি হ'ল পিছে সেইকেইটা ল'ৰাই কল বেছি পোৱা পইচা আছিল পুতেৰে গাৰ ঘাম মাটিত পেলাই ধন ঘটিছে আৰু আপুনি আৰু মই খৰচ কৰিছোঁ কি হ'ল পিছে এইবোৰ কাৰ মাটি এইটো কাৰ ঘৰ এই মনোহৰ কলিতাৰ ঘৰ বুজিলি তহঁত মাৰ পুতে এই মনোহৰ কলিতাৰ ঘৰত আছ গতিকে চুপ চাপ বুজিলি এক গেলা খোপা ধৰি ধৰি ঘৰখন উচন কৰিছে এৰিব এই কি কলি নবাবৰ বেটি এই গেলা ধৰি ঘৰ উচন কৰিছোঁ এই সুম্ৰ খাইছোঁ বুজিছ দেৱতাৰ বস্তু সাগৰ মন্থন কৰোঁতে এই অমৃত উদ্ধাৰ হৈছিল তহঁতৰ নিচিনা ক্ষুদ্ৰ নৰমনিছে কি বুজিবি এৰা আপোনাৰ নিচিনা দেৱতাইহে ইয়াৰ মূল বুজিব ঠিক কৈছ বুজিছ দেৱতা কি অমৃত বস্তু এই সুমৰসে মোক আকাশত দেৱতাৰ দৰে উৰাই ফুৰিছে সেইকাৰণে হ'বলা ঘৰত দুখ দুৰ্দশাৰ কথা চকুত পৰা নাই কি দুখ খাবলৈ পাইছ পিন্ধিবলৈ পাইছ আৰু কিহৰ সুখ লাগে ক এই মনোহৰ কলিতাই এক চিলিকতে আনি দিব পাৰে নাই তই চাহ ঠক ঠকে ঘৰৰ সাধাৰণ বজাৰখনকে কৈ আনিব নোৱাৰিলে উপায় দাংখন নামাৰিবচোন এই কি লাগে ক এই মনোহৰ কলিতাই আনি দিব ক পাৰিবনে দিব অকণমান শান্তি অলপ বিশ্বাস অলপ বুজাবুজি কক কক পাৰিবনে দিব এই চালা নিচা ফাটি গৈছে বে এই চালা কুকুৰ এই মনোহৰ কলিতাক চিনি পোৱা নাই চালা চালা চাই ল'ম
এটা এটাকে চাই ল'ম শুনো টকা 20টা দেচোন টকা 20টা আকৌ কেলে সেই চালা গেলা দোকানীৰ মুখত মাৰি থৈ আহোঁ চালা মহাজন ছুটাইছে 20 টকাৰ বস্তু বাকিলে নিদিয়ে মই আকৌ টকা 20টা ক'ত পাম অথনি দিয়া টকা কেইটা এক গেলা খোপা নোখোৱা হ'লে বাকী বিচাৰিবলগীয়া নহ'লতে নহয় মোৰ মন গ'ল মই খালোঁ যা খাওঁতকে টকা 20টা লৈ আন চালা কুকুৰ মহাজন ছুটাইছে 20 টকাৰ বস্তু বাকিলে নিদিয়ে মোৰ হাতত পইচা নাই কেলে পুতে জাহাজী কলখোপা বিজ্ঞান নাছিল জানো পইচাগাল শেষ হ'লনে মই সেইখন ক'লো নাই মোৰ হাতত নাই ঠিক আছে সেই কোমোৰা হেণ্ডালিখনত কোমোৰা কেইটামান লাগি আছে মই সেইকেইটাকে লৈ যাওঁ চালা মোক চিনি পোৱা নাই সেইকেইটা নিনিব সেইকেইটা পুতেৰে কেকহঁতৰ বজাৰলৈ নিবলৈ কৈ থৈ গৈছে সেইকেইটা বেছি ভাওনা ড্ৰেছ কিনি আনিম বুলি কৈছে বাদ দে তাৰ ভাওনা এনে ভাওনাখন কৰিছে কি ভাওনা কৰি কি পলাইছে মই দেখিছোঁ আজি এমাহে সি ভাওনাৰ নামত কিমান কষ্ট কৰি আছে আপুনি দেখা নাইনে এতিয়া সেইখন নকৰিব সেইকেইটা নিলে আপোনাক লৈ সুধাই নেৰে তই দেখোন আজি বকৈ ফেপেৰি পাতিছ তই তাৰমানে মোৰ বিৰুদ্ধে ল'ৰা কাণত বি ঢালিছ বি ঢালিব নালাগে নহয় সি নিজে চব চাই আছো তহঁত মাৰ পুতে বৰকৈ বাঢ়িছ আজি হয় ৰঙামাটি নহয় গুৱাহাটী আজি হয় তই থাকিবি নহয় মই থাকিম আপুনি থাকিব এই ভূতৰ ঘৰটোত ভূতৰ ৰজা হৈ মই আজিয়ে মা ঘৰলৈ গুচি যাম যা নবাবৰ বেটি এতিয়া ফেচাই থাকিব নালাগে তোৰ এই ঘৰত চাউল কলিল বাপেৰৰ ঘৰত ৰাখে নাৰাখে ময়ো চাম যাম পিতাই ঘৰত ঠাই নাপালে নৈত ডুবি মৰি যাম তথাপি নাহো যা চা তই মৰিলে মই খৰি দিবলৈও নেযাওঁ নালাগে যাব ভগৱান আছে নহয় চব দেখি আছে বাদ দে তোৰ ভগৱান চা ভগৱান কাহানি বাই মৰিল তোৰ সেই ভগৱানে মোক মেডাললৈ লৰাব নোৱাৰে চালা হাৰাম জাদা মোৰে খাবি আকৌ মোকে হাঁহিবি ওলা মোৰ ঘৰৰ পৰা ওলা যাম পিতাই ঘৰৰ পৰা না সকলো বস্তু লৈ যাম গোটা লৈ চুব নোৱাৰ মই মোৰ ল'ৰাটোকো লগত লৈ যাম লৈ জানা সেইটো মোৰ ল'ৰা হয় নাই কোনে জানে হেৰি আপুনি এনেকৈ ক'লে নাথাকো এখন ঘৰ 1 মিনিটত নাথাকো ইমান নিজ কথা ভাবিব পাৰে চাব আপোনাৰ মুখত পোক দিব মৰিব সময়ত পানী এটুপি দিবলৈও মানুহ নাথাকিব হেৰি কি কৈছে আপুনি হেৰি কি হ'ল হয়নে হেৰি বাপুখন তই কি কৰিলি বাপুখন হেৰি মই সঁচাকৈ পৰশুৰাম হৈ গ'লো মা পুৰাণত পৰশুৰামে বাপেকৰ আদেশক মাকক হত্যা কৰিছিল কিন্তু মই ভাওনাত ভাও লৈ দেউতাৰ গাত হাত দিলোঁ মা উঠকচোন দেউতা মই তোমাক শ্ৰদ্ধা কৰোঁ দেউতা আৰু ভক্তিও কৰোঁ অথচ তুমি তাৰ মূল্য ৰাখিব নাজানিলা দেউতা মা আমি ইয়াৰ পৰা গুচি যাওঁ ব'লা মা কিন্তু দেউতাৰ একো হোৱা নাই মা কিন্তু এই ঘৰখন এৰি থৈ মই কেনেকৈ যাওঁ বাপুকণ এইখন ঘৰ জানো ঘৰ মা এইখন ঘৰত থাকিব লগা বস্তুবোৰ জানো আছে এইখন ঘৰত থাকিলে মা মই এদিন সঁচাকৈ পৰশুৰাম হৈ যাম সঁচাকৈ পৰশুৰাম হৈ এদিন দেউতাকে হাত তুলিম মা ব'লা মা এইখন ঘৰত আৰু মই 1 মিনিটো থাকিব নোৱাৰো আমি ইয়াৰ পৰা গুচি যাওঁ ব'লা ৰঙিলী